প্ৰিয় শিক্ষাৰ্থীসকল, মই তোমালোকৰ উদ্যোগী হওঁ আহা পাঠটিৰ প্ৰশ্নসমূহ লৈ উপস্থিত হৈছোহি। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবা। প্ৰথম প্ৰশ্ন, দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? উত্তৰটো প্ৰকাশ গোস্বামী। 2 নম্বৰ, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? উত্তৰ, এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। নেক্সট, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ, এলাহ। মই যে এতিয়া এটা শব্দত উত্তৰটো লিখিছোঁ, তোমালোকে উত্তৰ লিখোঁতে সদায় এই গোটেই বাক্যটো লিখিবা। নেক্সট, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? উত্তৰ, ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। নেক্সট, কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? উত্তৰটো, ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। নেক্সট, নাৰায়ণ মূৰ্তি কোন? উত্তৰটো, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। নেক্সট, বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? উত্তৰ, বিজিতে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। নেক্সট, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে? উত্তৰটো, প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগে। নেক্সট, টমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাৰ বাৰে বাৰে বিফল হৈ কি কৰিছিল? উত্তৰ, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। নেক্সট, চমুকৈ বুজাই লিখা। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা। উত্তৰটো, শিক্ষকগৰাকীয়ে এই কথাষাৰ এইকাৰণেই ক'লে যে এলেহুৱা মানুহবোৰে কোনো কামত সফল হ'ব নোৱাৰে। উদ্যোগী মানুহবোৰ সদায় উদ্যমী আৰু কাম কৰাৰ প্ৰতি আগ্ৰহী হয়। উদ্যোগী মানুহৰ বিষয়ে ক'বলৈ গৈ এই বাক্যশাৰী উল্লেখ কৰিছে। নেক্সট, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? উত্তৰ, কিয়নো এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ ব্যক্তি হ'ব লাগিব। এই গুণবোৰ সকলোৰে নাথাকে, সেয়েহে উদ্যোগী হোৱাটো অতি কঠিন। নেক্সট প্ৰশ্ন, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। উত্তৰ, কোনো ব্যক্তিয়ে যেতিয়া প্ৰথম বিফলতাৰে চাইকেল চলাবলৈ এৰি দিয়ে তেওঁ পিছলৈ চাইকেল চলাব নাজানে বা নজনা হৈ যায়। গতিকে প্ৰথমবাৰ বিফল হ'লেও বাৰে বাৰে কৰি থাকিলে এটা সময়ত তেওঁ সফল হ'বগৈ। উদ্যোগী হোৱাটো চাইকেল চলোৱাৰ দৰেই, তেনে বিফল হৈ এৰি দিলে সফল হ'ব নোৱাৰে। বাৰে বাৰে কৰি থাকিলে এদিন সফল হ'বগৈ। নেক্সট প্ৰশ্ন, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। উত্তৰটো, নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী। নেক্সট প্ৰশ্ন, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনী বৰ্ণনা কৰা। উত্তৰটো, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি। তেওঁ এজন অভিযন্তা আছিল। তেওঁ কিছুদিন চাকৰি কৰাৰ পাছত ছফ্ট্ৰনিক নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে, কিন্তু কোম্পানীটো 1.5 বছৰ পাছত বন্ধ হৈ যায়। ইয়াৰ পাছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে। ইয়াত তেওঁ মন বহুৱাব নোৱাৰি আকৌ কেইজনমান বন্ধুৰ লগত লগ হৈ ইনফোচিছ নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানীৰ বাবে তেওঁ পত্নীৰ পৰা সাঁচতীয়া ধন 10,000 টকা লাভ কৰে। এই মূলধন লৈয়ে তেওঁ কোম্পানী আৰম্ভ কৰি প্ৰথম অৱস্থাত বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। সেই সময়ত বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতি
মুকলি কৰি দিয়াত তেওঁৰ কোম্পানীয়ে বহুতো সুবিধা লাভ কৰে। ধৈৰ্য আৰু একাগ্ৰতাৰে কাম কৰাৰ বাবে তেওঁ সেই সুযোগ পোৱাৰ লগে লগে সময়ৰ সময়ত মাৰি এজন সফল উদ্যোগী হ'বলৈ সক্ষম হ'ল। অৰ্থাৎ তেওঁ যদিও প্ৰথমতে বহুত কষ্ট হৈছিলে, কিন্তু সেই যে বিত্তমন্ত্ৰীয়ে সুবিধাখিনি দিলে, সেই সুবিধাখিনি তেওঁ গ্ৰহণ কৰিব জানিলে। নেক্সট প্ৰশ্নটো, ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। উত্তৰটো, এই কথাষাৰ প্ৰীতমে সুধিছিল। ইয়াৰ উত্তৰত শিক্ষকে কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ'ব বিচাৰা সেইটোৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হয়। এখন ধাবা বা এখন গেলামালৰ দোকানত শাক-পাচলিৰ দোকান খুলিবৰ বাবে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, কিন্তু বুদ্ধি আৰু জ্ঞানৰ প্ৰয়োজন আছে। গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান বা গেৰেজ বা বিউটি পাৰ্লাৰৰ বাবে নিজৰ দক্ষতা থকাটো প্ৰয়োজন আছে। গতিকে এনে বিষয়ত উদ্যোগী হ'বৰ বাবে বিষয়টোৰ ওপৰত শিক্ষা, জ্ঞান, কৌশল থকাটো অতি প্ৰয়োজনীয়। নেক্সট প্ৰশ্ন, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। উত্তৰটো, শিক্ষকৰ মতে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো ইমান সহজ নহয়। এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি লাগিব। তেওঁ এলাহ বৰ্জন কৰি সকলো সময়তে কাম কৰাৰ মনোভাৱ ৰাখিব লাগিব। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষত সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল। বৰ্ণনা কৰা। উত্তৰ, ধীৰুভাই আম্বানীয়ে মেট্ৰিকতে শিক্ষা সামৰি আৰু প্ৰথমে তেওঁ পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল। তেওঁৰ কামত দক্ষতা থকাৰ বাবে পাছলৈ পদোন্নতি হৈ মেনেজাৰ পদ লাভ কৰিছিল। কিন্তু তেওঁৰ মনতে উদ্যোগী হ'বলৈহে হেঁপাহ কৰিছিল। তেওঁৰ দক্ষতা থকাৰ বাবে কৌশলেৰে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজৰ মুনাফা লৈ বিক্ৰী কৰিলে। লাভৰ অংশ অংশীদাৰসকলৰ মাজত বিতৰণ কৰিলে। ক্ৰমে ক্ৰমে তেওঁ সেই ব্যৱসায়ত উন্নতি কৰি ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পিছলৈ বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা কৰে। সেয়েহে মূলধন নথকাকৈ বুদ্ধি থাকিলেও যে সফল ব্যৱসায়ী হ'ব পাৰি, এই উদাহৰণ ধীৰুভাই আম্বানীক দিব পাৰি। নেক্সট প্ৰশ্ন, ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ কি কৰিব পৰা যায়? উত্তৰ, ছাত্ৰ-ছাত্ৰীসকলৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰাই শিক্ষা দিব লাগে। কৰ্মশালা, প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰিব লাগে। ইয়াত তেওঁলোকক মানসিকভাৱে প্ৰস্তুত কৰাৰ লগতে যাতে চাকৰিৰ বাবে বাট চাই নাথাকি উদ্যোগী হ'বলৈ তেওঁলোক সক্ষম হয়। নেক্সট, সমাৰ্থক শব্দ লিখা। প্ৰভাত, পুৱা বেলা, প্ৰাতঃ। কঠিন, কঠোৰ, টান। এলেহুৱা, হেলা, এলাহ। ডাঙৰ, বিশাল, বিপুল। নেক্সট, চেষ্টা, যত্ন, যত্নপৰ। লগৰীয়া, বন্ধু, মিত্ৰ। লক্ষ্য, উদ্দেশ্য, ইচ্ছা। নিৰৱচ্ছিন্ন, সৰ্বদা, সৰ্বক্ষণ। হাবিয়াস, বাসনা, আশা। সপোন, স্বপ্ন, সামাজিক। বিপৰীত অৰ্থ লিখা। নতুন, পুৰণি, পুৰণা। কৰ্মহীন, কৰ্মঠ। সহজ, কঠিন। আৰম্ভ, শেষ। সমান, অসমান। ক্ষুদ্ৰ, ডাঙৰ বা বিশাল। এলেহুৱা, উদ্যমী। সুবিধা, অসুবিধা। জন্ম, মৃত্যু। তলৰ জুৰীয়া শব্দবোৰে বাক্য সাজা। ল'ৰা-ছোৱালী, আজিকালি ল'ৰা-ছোৱালী সমান। হাত ভৰি, একেৰাহে বহি থাকিলে হাত ভৰি জঠৰ লাগে।
নেক্সট খুৱাই বুৱাই ৰামক খুৱাই বুৱাই স্কুললৈ পঠালে জীৱন জীৱিকা এলেহুৱা মানুহৰ জীৱন জীৱিকা একো গুৰুত্ব নাই পা পইচা আজিকালি পা পইচাৰ মূল্য নোহোৱা হ'ল ভাৱ সম্প্ৰসাৰণ কৰা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান উত্তৰ উদ্যোগী পুৰুষসকলে এলাহ কৰিলে নহ'ব তেওঁলোকে ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোভাৱেৰে কামবোৰত আগবাঢ়ি যাব লাগে তেতিয়াহে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিব পাৰে আনহাতে এলেহুৱা মানুহৰ এই গুণবোৰ নাথাকে থাকিলেও এলাহতে তেওঁলোকে কামত আগ নাবাঢ়ে তেওঁলোকে সকলো কামতে পিছ পৰি থাকে সেয়েহে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান বুলি এই বাক্যশাৰীত লিখিছে নেক্সট যি মূলা বাঢ়ে তাৰ দুপাততে চিন যেতিয়া মূলাৰ খেতি কৰা হয় তেতিয়া সেই মূলা গজি দুপতীয়া হোৱাৰ লগে লগে গম পোৱা যায় সেই পুলিটো ডাঙৰ হৈ কেনেকুৱা হ'ব ঠিক সেইদৰে ল'ৰা ছোৱালী সৰুকালতে সিহঁতৰ স্বভাৱ চৰিত্ৰ আদি দেখিলেই গম পোৱা যায় ডাঙৰ হ'লে সিহঁত কেনেকুৱা হ'ব এই বাক্যশাৰী ইয়াকে বুজাব বিচাৰিছে যে মূলা গছ ভাল হ'বনে বেয়া হ'ব সেইটো দুপতীয়া হওঁতে যেনেকৈ গম পোৱা যায় ঠিক সেইদৰে ল'ৰা ছোৱালী সৰু কালতে দেখিয়ে গম পোৱা যায় ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যতৰ বিষয়ে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে উত্তৰ শিয়ালৰ হাঁহ বৰ প্ৰিয় খাদ্য শিয়ালবোৰে সদায় ৰাতি চিকাৰ কৰে যেতিয়া গিৰিহঁত শুই থাকে তেতিয়া অতি কৌশলেৰে আহি হাঁহ চিকাৰ কৰি লৈ যায় সি যদি ৰাতি শুই থাকে হাঁহ চিকাৰ কৰিব নোৱাৰে ঠিক সেইদৰে যদি আমাক কিবা এটা বস্তু লাগে বুলি মনতে ভাবি থাকি হাতে কামে আগবাঢ়ি নাযাওঁ বা কামটো কেনেকৈ কৰিলে আমি সফল হ'ব পাৰিম তাক চিন্তা নকৰোঁ কেৱল ভাবি আশা কৰি বহি থাকোঁ তেনেহ'লে আমি কামটোত সফল হ'ব নোৱাৰিম সেয়েহে এই বাক্যশাৰীত কৈছে যে শুই থাকিলে কামত সফল হ'ব নোৱাৰি লিংগ পৰিৱৰ্তন কৰা শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী ছাৰ মেডাম পুৰুষ নাৰী ইমানেই আছিল তোমালোকৰ পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ আৰু তোমালোকৰ কিতাপখনত কেইটামান চমু টোকা আছে ব্যক্তিকেইজনৰ ওপৰত সেইখিনি মই তোমালোকক পাছলৈ দিম আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ